সুদীৰ্ঘ 20 বছৰৰ মূৰত এখন আমি চৰকাৰ পাইছো, যিখন চৰকাৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ প্ৰতিজন দলীয় সতীৰ্থৰ মূল্য বুজি পাব, সন্মান বুজি পাব, আত্মসন্মান বুজি পাব। 2 দশকৰ পাছত অগপৰ মুখ্য কাৰ্যালয়ৰ প্ৰৱেশ এগৰাকী মুখ্যমন্ত্ৰীৰ। আমবাৰীত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। স্বাভাৱিকতেই এক আৱেগিক মুহূৰ্ত। 20 বছৰৰ পাছত কাৰ্যালয়ত এগৰাকী মুখ্যমন্ত্ৰীৰ উপস্থিতিত আৱেগ ধৰি ৰাখিব নোৱাৰিলে অগপৰ কাৰ্যকৰী সভাপতি মন্ত্ৰী কেশৱ মহন্তই। চকুপানী মুচি থুকাথুকি মাতেৰে কেশৱ মহন্তই ক'লে, এই অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত সুদীৰ্ঘ 20 বছৰৰ মূৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি পদাৰ্পণ কৰিছে, যাক আমি আমাৰ মুখ্যমন্ত্ৰী বুলি পুনৰ আজি ক'ব পাৰিছোঁ। গতিকে মোৰ মনে কান্দি উঠিছে, আনন্দৰ কান্দোন, আৰু মই অসমৰ সমূহ দলীয় সতীৰ্থক ক'ব বিচাৰোঁ, সুদীৰ্ঘ 20 বছৰৰ মূৰত এখন আমি চৰকাৰ পাইছোঁ, যিখন চৰকাৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ প্ৰতিজন দলীয় সতীৰ্থৰ মূল্য বুজি পাব, সন্মান বুজি পাব, আত্মসন্মান বুজি পাব। সেই কথা মই তেখেতৰ পৰা অনুভৱ কৰিছোঁ কাৰণে মই কৈছোঁ, আমাৰ মুখ্যমন্ত্ৰী বুলি কৈ মুখ্য কাৰ্যালয়ত আজি পদাৰ্পণ শত সহস্ৰ মোৰ প্ৰাণৰ পৰা আশীৰ্বাদ, ধন্যবাদ জনাইছোঁ, অভিনন্দন জনাইছোঁ। আৱেগিক মন্ত্ৰী তথা অগপ সভাপতি অতুল বৰাও। মই তেখেতক বহুত ধন্যবাদ জনাইছোঁ। নিজে কৈছে যে মই অসম গণ পৰিষদৰ মই কাৰ্যালয়লৈ যাম। অগপৰ সম্বৰ্ধনা গ্ৰহণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পূৰ্বৰ সকলো তিতা মিঠা পাহৰি মুখ্যমন্ত্ৰীৰূপে হিমন্ত বিশ্ব শৰ্মাই ক'লে, তেওঁৰ চৰকাৰ যিদৰে বিজেপিৰ একেদৰেই অগপৰ UPPLৰো। মুখ্যমন্ত্ৰীৰ বক্তব্যত সভাথলীত হাত চাপৰিৰ ৰোল। গণ পৰিষদ দলৰ কৰ্মী সদস্যসকলক এই কথা আশ্বাস দিব বিচাৰিছোঁ যে এইখন চৰকাৰ যি ধৰণে বিজেপিৰ, সেই ধৰণে এইখন চৰকাৰ AGPৰো, সেই ধৰণে এইখন চৰকাৰ UPPLৰ। আমাৰ চৰকাৰৰ গণ পৰিষদৰ মন্ত্ৰীসকলে বিজেপিৰ কাৰ্যকৰ্তাসকলক মৰম কৰিব, আৰু বিজেপিৰ কাৰ্যকৰ্তাসকলে AGPৰ কাৰ্যকৰ্তাসকলক মৰম কৰিব। আমি একেলগে হাতত ধৰি আগবাঢ়ি যাম।